কি করবি এতিয়া? নাজানো কি কৰিম ন? মই জানিছিলো এনেকুৱা হ'ব বুলি। আগতেও হৈছে এবাৰ আমাৰ দুখ নকৰিবি অ, যি হলটো হৈ গ'ল ন। সেইকাৰণেই কম বি কেয়াৰফুল নাই মোৰ কথা কোনো গুৰুত্বই নিদিয়ে এতিয়া পালি শুয়ে যাওঁ আৰু মই তহঁতে যি কৰ কৰি থাক মই শুনো দেই নাই আমি ইমান সোনকালে হাৰি যাব নোৱাৰো কনকলতাৰ তেজ আছে গাত জয় আই অসম ৰহ মোৰ কথা কলৈ নিছ বাৰু তই এটা আইডিয়া আছে কিন্তু কি মই ভাবাটো তুমিও ভাবিছা নেকি বাৰু এনেকে কিয় চাইছ মই কেলে কৰিবা কৈছো পুৰহি আহিছো হে এ পাগল নেকি ঐ জীবন দা তুমি মানে মই ধুনীয়া ভিতৰলৈ আহা চাহকণ খাই যাবা ৰান্ধিবলৈ আছে মই গম পাইছো নহয় বহা চাহকণ বনাওঁগে বাইদেৱে আকৌ খাই নগলে বেয়া পাব নালাগে দিয়ক মই চাহ নাখাওঁ চাহ নোখোৱা কি খাবা জুইচ খাবা হ'ব দিয়ক জুচ নালাগে চাহি হ'ব ৰ'বা তেন্তে বহা দেই বৰ দেৰি হ'ল ন লোৱা এতিয়া কোৱা এইকেইদিন আকৌ বাইদেৱে মোক কৈ আছে বোলে পইচা দিয়া নাই মই আকৌ কৈছো আমাৰ ফালৰে ছোৱালী বোলো দিব ঘৰৰ পৰা দিয়া চাগে অকণমান দেৰি হৈছে সেয়া তুমি আজি আহিলাই নহয় নে জীৱন দা মই পইচা দিবলৈ অহা নাছিলো কি ৰ'বা কাপটো দিয়াচোন এফালে জীৱন দা তেন্তে কিয় আহিছা এনে মোক হেল্প এটাহে লাগিছিলে কি পইচা কিন্তু জলদি দিবা দেই বাইদেৱে কিন্তু গম পালে বেয়া হ'ব মানে জীৱন দা পিঁয়াজ দুটামান পাম নেকি বাৰু নে ইহঁতে চিকেন আনিলে চাওক না ইমানকে কৈ পঠালো নহয় পিঁয়াজে আনিব পাহৰি থাকিলে ইমানকে পাহৰে নেকি বাৰু কথাবোৰ দুটামান পাম নেকি যোৱা সপ্তাহৰ হালধি মাটি আজিলৈকে নাপায় একেবাৰে ঘূৰাই দিম পিঁয়াজৰ লগত ৰ'বা তেতিয়াহ'লে লোৱা দুটা মানে জীৱন দা কেইটামান সৰহকে পাম নেকি মানে টেষ্টটো ভাল হয় দিয়কচোন এনেও পিঁয়াজৰ দাম কমিল যিহেতু ঘূৰাই দিম মই থেংক ইউ so much জীৱন দা আপোনাৰ এই সহায় আমি কেতিয়াও পাহৰিব নোৱাৰো থেংক ইউ so much খাবা দেই ঠিক আছে আহিছো যাওঁ আহিছো জীৱন দা এনে নহৰু পাম নেকি বাৰু ও জীৱন দা আদা অকণ পাম নেকি বাৰু জীৱন দা জীবু জীৱন দা আপুনি ইয়াত মই মানে এনেই আৰু ৰুমলৈ গৈছিলো দাদা জীৱন দা শুবলৈ হ'লে নেকি আপোনালোকৰ মানে এইবাৰ শেষ আৰু মানে আৰু এটা বস্তু লাগিছিলে ধনিয়া এই ৰ'বা
তোমালোকৰ আৰু কি নাই হে কি নাই ইমান ডিষ্টাৰ্ব দিয়ে নেকি মানুহক হে ইমান ডিষ্টাৰ্ব দিয়ে নেকি ৰোৱা এয়া লৈ যোৱা চব লৈ যোৱা চব লৈ যোৱা চব লৈ যোৱা চব লৈ যোৱা তেল আছে নাই মাংস খাব নহয় তেল আছে নাই তোমালোকৰ তেল লৈ যোৱা লোৱা জীৱন না মাংস বনাওঁতে কষ্ট হয় বস্তু গোটাওঁতে আৰু কষ্ট হয় হেই ৰ মাংস বনাওঁতে কষ্ট হয় কিন্তু সাবস্ক্ৰাইব কৰোঁতে অলপো কষ্ট নহয় গতিকে এতিয়াই যাওক আৰু সাবস্ক্ৰাইব কৰি দিয়ক লগতে লাইক আৰু কমেণ্টটো কৰিব ভাল লাগিব দিয়কচোন